ঔটেঙাৰ সৈতে মাছৰ জোলকণ বাৰু আপোনালোকে খাই ভাল পায়নে? আজি তাকেই বনাব লৈছোঁ। প্ৰথমতে আলু আৰু ঔটেঙা জোখমতে কাটি পানীত বইল হ'বলৈ বহাই দিছোঁ। বইল হোৱাৰ পিছতে উলিয়াই লৈ অকণমান পিটিকি লৈছোঁ। একেখন কেৰাহীতে তেল গৰম কৰি পাঁচফোৰণ অলপ লগতে পিঁয়াজ দি ভাজি লৈছোঁ। নহৰু কেইফুটামান খুন্দি দিছোঁ। কেঁচা জলকীয়া কেইটামান লগতে দি ভাজি লৈছোঁ। জোখমতে হালধি, জলকীয়াৰ গুড়ি, মছলাৰ গুড়ি দি পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি হোৱাত আলু আৰু ঔটেঙাখিনি দি ভালদৰে ভাজি লৈছোঁ। জোখমতে নিমখ দি লৰাই লৈ আলুখিনি ৰঙচুৱাকৈ ভাজি হোৱাত গৰম পানী দি উতলিবলৈ দিছোঁ। উতলখিনি অহাতে ফ্ৰাই কৰা মাছখিনি দি দিছোঁ। অকণমান সময় লৰাই জোলকণ ঘন হৈ অহাত ধনিয়া কাটি ছটিয়াই দিছোঁ। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল ঔটেঙাৰ সৈতে মাছৰ তৰকাৰীখন। আপোনালোকক